মানে মোক গাইজ পৰহি মাতিছে, তো পৰহি আহিব লাগিব। তো এতিয়া মই কাগজখিনি জমা কৰি দিলোঁ, তো পৰহি আহিম আৰু গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ মই যাব ওলাইছোঁ GMCH, মানে মোৰ মাইনাৰ বাৰ্থ চাৰ্টিফিকেট বনাব। তো কেনেকৈ যাওঁ, তাতে কি কি প্ৰচেছ কৰোঁ, সকলোখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। কেৱল ভিডিঅ'টোত চাই থাকক। যদিহে ভিতৰত দেখুৱাব পাৰোঁ তেতিয়াহে দেখাব নোৱাৰিলেতো নেদেখাওঁ। তো গাইজ মাইনাৰ চাৰ্টিফিকেটখিনি লৈ লওঁ, বাকী যাই আছোঁ। চাংচাৰিৰ ফালে বৰষুণ নাই, এইফালে বৰষুণেই বৰষুণ। ৰাস্তাটোতো নকবি আৰু, বনাই আছে নতুনকৈ। তো গাইজ মই আহি পালোঁ এতিয়া গৌৰীপুৰ তিনিআলি ৰাস্তাটো। তো এইটো ৰাস্তা বনাই আছে, চাব পাৰে পূৰা এনেকৈ বনাই আছে। মোটামুটি এইটো ৰাস্তা দলঙলৈকে হ'ব পূৰা একদম, তেতিয়া বেছি সহজ হ'ব আৰু। এতিয়া ৰাস্তাটো কমপ্লিট হোৱা নাই। আৰু ওপৰ ফালে মেঘ দেখিছানে, পূৰা একদম কলাকৈ আহিছে। যি বৰষুণ দিব আৰু গাইজ, মই যাৱাই ভাল হ'ব। জল্দি যাই লওঁ, বাকী আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এই বতৰটো পাগলা হৈছে, একবাৰ ৰ'দ দিব একবাৰ বৰষুণ দিব, নাচেগে কি মস্ত ৰ'দ, বাপৰে বাপ। আৰু মই যাই আছোঁ, আপোনালোকে চাই থাকক গাইজ। এইফালে তলৰ ফালে মাজগাঁও ফেঞ্চি পালিয়ে পাই গ'লোঁ আৰু GMC। আহি পালোঁ মাতৃ আৰু শিশু চিকিৎসালয়ত। আহি কি গাড়ীখন ধুনীয়াকৈ পাৰ্কিঙত লগাই থৈ দিছোঁ, চাব পাৰে আপোনালোকে। যদি ভিতৰৰখিনি পাৰ্মিশ্যন পাওঁ তেনেহ'লে আপোনালোকক গোটেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গাইজ। মই আহি পাইছোঁ বৰ্তমান GMCHত। চাৰ্টিফিকেটখন বনাব লাগিলে এইবিলাক ফৰ্ম লগত লৈ আহিব লাগিব গাইজ। মানে কৈছে 12টা বজাৰ পিছতহে বোলে মানুহজন আহিব। তো এতিয়া 12টা বজালৈকে ৰখিব লাগিব, পূৰা 1 ঘণ্টা আছে। কিছুমান ডকুমেণ্ট জেৰক্স কৰিব লাগে, তো জেৰক্স কৰি লৈ আকৌ বাহিৰত গৈ। সোমবাৰ ন, মানুহ বহুত ভিৰ গাইজ, তো উপায় নাই আৰু। মোৰ গাইজ জেৰক্সৰ কামখিনি হৈ গ'ল, মই এতিয়া যাম ভিতৰত। তো ভিতৰত গৈ চাওঁ, 12টা বজাত ৰখিব দিছে। মোটামুটি 11:30 বাজিল, আধা ঘণ্টা সময় আছে এতিয়ালৈ। আৰু গাইজ মই কাগজ জমা কৰি থৈ আহিলোঁ, মানে মোক গাইজ পৰহি মাতিছে, তো পৰহি আহিব লাগিব। তো এতিয়া মই কাগজখিনি জমা কৰি দিলোঁ, তো পৰহি আহিম আৰু গাইজ। আৰু এতিয়া মই যাম বিশাল মাৰ্কেট, তো তাতে গৈ স্পৰ্টিং এটা ল'ম। বাকী চাই থাকক ভিডিঅ'টো সকলো। মই সোমালোঁ ধোচাৱালাৰ তাত। তো ইয়াতে সোমাই মই এটা কম্বো ধোচা অৰ্ডাৰ দিলোঁ। তাতে এটা ইডলি, এটা বাৰা আৰু এখন ধোচা থাকিল। আৰু গাইজ মই ধোচা খাই উঠি আহি গাড়ীখন চাব পৰা পাৰ্কিঙত লগাই দিলোঁ। এতিয়া যাই আছোঁ মই বিশাল মাৰ্কেটত। তো বিশাল মাৰ্কেটত যাই অলপ শ্বপিং কৰিম। ইমান ধুনীয়াকৈ কাপোৰবিলাক আলাই থৈছে, আপোনালোকে চাওকচোন বাৰু এবাৰ গাইজ। আৰু এইফালে বেগবিলাক এনেকৈ কিমান ধুনীয়াকৈ ৰাখিছে। পাই গ'লোঁ 3টা ল'লি এটা ফ্ৰী। তো বাছি ল'লোঁ 1, 2, 3, 4টা। আৰু এতিয়া গাইজ মই চেঞ্জিং ৰুমত যাই আছোঁ, চেঞ্জ কৰি লওঁ কাপোৰখিনি, পিন্ধি কেনে চাই লওঁ গাইজ হয় নে নহয়। মানে গাইজ অফাৰ চলিছে, 3টা স্পৰ্টিং ল'লে 1টা স্পৰ্টিং ফ্ৰী পায়। তো খুবেই ধুনীয়া, মই 3টা লৈছোঁ, তাৰে 1টা ফ্ৰী পাম। 2টাৰহে পইচা দিব লাগিব গাইজ। 600 টকাতে মোনা ফুল গাইজ। আৰু গাইজ মই যাই আছোঁ বজাৰ পাতি কৰি ঘৰত। বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। মেঘাৰ গয়া। তো গাইজ মই ঘৰত আহি পালোঁ। এইফালে মস্ত ৰ'দ দি আছে আৰু এইফালে আছে বৰষুণ। কি হ'ব? আৰু তোৰ কি হৈছে? আইও মাম খাব পৰা নাই। ঠিক আছে মই তোৰ কাৰণে মাম আনি দিম দেই, অলপ দেৰিকৈ দেই। পুত্ৰ মেকুৰী হয়, সোনা পোনা মোৰ, সোনা মনু চুলু লুলু 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 লু। বাগে ঠিকে থাকে। এইফালে ফুল বৰষুণ আৰু এইফালে নাছে কি ৰ'দ দিছে বাপ। মই ঘৰৰ পৰা ওলালোঁ গাইজ, এতিয়া দোকানলৈ যাম। দোকানত যাই চাওঁ কি কৰি আছে ইহঁতে। আজিতো দোকান বন্ধ ৰাখিছোঁ, দোকানৰ মানে অলপ কাম কৰি আছোঁ গাইজ। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। কালিলৈ লগ পাম গাইজ, বাই বাই।